নমস্কাৰ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই এটা বগৰী মিঠা আচাৰৰ ভিডিঅ' লৈ আহিছোঁ। মই কেনেকৈ বগৰী মিঠা আচাৰ বনাওঁ চাওঁ ব'লকচোন। তাৰ কাৰণে মই অলপমান বগৰী লৈছোঁ আৰু বগৰীখিনি ধুনীয়াকৈ শুকাই মই ফালি লৈছোঁ। আৰু এচামুচ মই পাঁচফোৰণ লৈছোঁ আৰু এচামুচ মই চব গুটি আৰু 4টা মই শুকান জলকীয়া লৈছোঁ। আৰু এতিয়া মই কেৰাহীখনত যিখিনি মছলা লৈছোঁ ধুনীয়াকৈ ভাজি ল'ম। জলকীয়াকেইটা বাৰু নাভাজোঁ। দেখিছে, এতিয়া মই ধুনীয়াকৈ ভাজি ল'ম এইখিনি আৰু ৰঙচুৱা হোৱালৈকে ভাজিম যাতে ধুনীয়াকৈ পিচ খায়। আৰু মই এতিয়া গুড় লৈছোঁ, ডাঙৰ বাতিয়ে এবাতি, কাপেদি প্ৰায় 2 কাপ হ'ব মোৰ। আৰু এতিয়া কেৰাহী গৰম হোৱাৰ লগে লগে মই সৰিয়হৰ তেল দি দিছোঁ নিজৰ জোখমতে। কিমান বগৰী লয় সেইটো হিচাপত দিব আপোনালোকে তেল। আৰু মই যিখিনি মছলা লৈছিলোঁ সেইখিনি মই বেলনাতে পিচি লৈছোঁ, যিহেতুকে বেছি মিহি নহ'লেও হয়। আৰু এতিয়া মই তেলত দিবৰ কাৰণে গোটা জিৰা এচামুচ লৈছোঁ। আৰু তেল গৰম হোৱাৰ লগে লগে মই জিৰা এচামুচ দি দিছোঁ। আৰু জিৰাখিনি ধুনীয়াকৈ ফুটাৰ লগে লগে মই যিখিনি শুকান জলকীয়া লৈছিলোঁ সেই শুকান জলকীয়াখিনি মই চিঙি দি দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ ফুটি উঠিলে এতিয়া বগৰীখিনি দি ধুনীয়াকৈ মই লৰাই দিম। মই গোটেই বগৰীখিনি দি দিছোঁ আৰু এতিয়া মই ধুনীয়াকৈ লৰাই দিছোঁ। আৰু বেছি সময় নলৰাওঁ বাৰু, মই গেছটো একেবাৰে চিমত ৰাখিছোঁ। যেতিয়া মানে আমি মছলাখিনি শুকাওঁ তেতিয়া গেছটো একেবাৰে চিমত ৰাখিব। দেখিছোঁ মই ধুনীয়াকৈ লৰাই দিলোঁ আৰু মই লগালগ গুড়খিনি দি দিম। ধুনীয়াকৈ এবাৰ লৰাই দিছোঁ। এতিয়া মই যিখিনি গুড় লৈছিলোঁ দি দিছোঁ। আৰু পাৰিলে আপোনালোকে গুড়খিনি মিহি মিহিকৈ কুটি দিব, মোৰ অলপ টুকুৰা থাকিলে বাৰু। দেখিছেনে? আৰু একেবাৰে কম সময়ত হয়, প্ৰায় মোৰ 10 মিনিট নালাগিলে আচাৰখিনি হওঁতে। দেখিছেনে? ধুনীয়াকৈ লৰাই দিলোঁ আৰু এয়া মোৰ 2 মিনিটমান ভজাৰ পাছত লাহে লাহে গুড়খিনি গলিবলৈ ষ্টাৰ্ট হৈ গৈছে। দেখিছে? আৰু মই এতিয়া মিঠাৰ বেলেঞ্চৰ কাৰণে মই সৰু চামুচেৰে আধা চামুচ মই নিমখ দিছোঁ। দেখিছে ধুনীয়াকৈ লৰাইছোঁ আৰু গুড়খিনি লাহে লাহে গলিবলৈ আৰম্ভ কৰিছে। আৰু মই এতিয়া যিখিনি মছলা পিচি লৈছিলোঁ সেইখিনি ধুনীয়াকৈ লৰাই ল'ম। আৰু লৰাই লোৱাৰ পাছত সেই মছলাখিনি মই ইয়াত এড কৰি দিম, যাতে মছলাখিনিও অকণমান ভাজ খায় আৰু গোন্ধটো ধুনীয়া ওলায়। আৰু মই মছলাখিনি একেবাৰে মিহি কৰা নাই, অলপ গোটা গোটা ৰাখিছোঁ। মই এয়া মছলাখিনি বেলনাতে পিচিছোঁ, যিহেতুকে মছলা কম হয় সেইকাৰণে বেলনাত পিচিবলৈ মোৰ সুবিধা হ'ল। মই সেইকাৰণে তেনেকৈ পিচিলোঁ। তাৰপাছত মই মছলাখিনি ধুনীয়াকৈ মই মিক্স কৰি দিছোঁ। দেখিছে? আৰু প্ৰায় মোৰ বগৰী মিঠা আচাৰ ৰেডি হৈ গৈছে। এয়া চাওকচোন, দেখিছা ধুনীয়াকৈ গুড়খিনি গলি গৈছে। আৰু এয়া ধুনীয়াকৈ টাৰ হৈ যেতিয়া পৰে এডাল এডালকৈ, তেতিয়া গম পাব আপোনালোকৰ আচাৰখিনি ৰেডি হৈ গৈছে। আৰু গুড়টোও ধুনীয়াকৈ পাক খাইছে। এয়া চাওক, মোৰ বগৰী মিঠা আচাৰ ৰেডি হৈ গ'ল। চাওকচোন কালাৰটো ইমান ধুনীয়া হৈছে। এয়া চাওক, মোৰ ফাইনেলি বগৰী মিঠা আচাৰ ৰেডি হৈ গ'ল। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবচোন। আৰু যিহেতুকে এইটো মই বহুত দিনৰ মূৰত লৈ আহিছোঁ এইটো ভিডিঅ'। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু তলতে থকা বেল আইকনটো অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে পায়। আৰু পুনৰ এটা ভিডিঅ'তে লগ পাম। আজিলৈ আহিছোঁ তেনে, বাই বাই।